মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাম যে কেনেদৰে তোমালোকৰ যিসকলে 2022 চনৰ ভোটাৰ আইডি কাৰণে এপ্লাই কৰিছিলা, তোমালোকৰ নাম আহিছে নে নাই তোমালোকে তোমালোকৰ মোবাইলতো চাব পাৰিবা। ইয়াৰ বাবে তোমালোকে তোমালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰ অপেন কৰি ল'বা। অপেন কৰাৰ পিছত ক্ৰোম ব্ৰাউজাৰত টাইপ কৰিবা NVSP। টাইপ কৰি তোমালোকে চাৰ্চ কৰি দিবা। চাৰ্চ কৰিলে প্ৰথম যিটো ৱেবছাইট আহিব www.nvsp.in, ইয়াত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিবা। ৱেইট কৰাৰ পিছত এনেধৰণে তোমালোকে দেখা পাবা বহুকেইটা অপশ্যন। তাৰ ভিতৰত ইয়াত যিটো অপশ্যন আছে ডাউনলোড ইলেক্ট্ৰৰেল ৰোল PDF, অলপমান তোমালোকে তলৰ ফালে স্ক্ৰল কৰিলে পাবা অপশ্যনটো। ইয়াত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰি অলপ সময় তোমালোকে ৱেইট কৰিবা। ৱেইট কৰিলে আকৌ এনেকুৱা এটা পেজ খোল খাব। ইয়াত দিয়া আছে চিলেক্ট ষ্টেটত তোমালোকে জানাই আছাম চিলেক্ট কৰি ল'বা। আছাম চিলেক্ট কৰাৰ পিছত তলত থকা গো অপশ্যনটোত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত আকৌ 5 ছেকেণ্ডমান সময় ৱেইট কৰিবা। পিছত আকৌ এনেকুৱা এটা নতুন পেজ অপেন হ'ব। ইয়াত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। তোমালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'বা। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পিছত চিলেক্ট LIC নেম। ইয়াত LIC নেমটো চিলেক্ট কৰিবা। LIC নাম চিলেক্ট কৰাৰ পিছত চিলেক্ট পুলিং ষ্টেচন, ভোটকেন্দ্ৰটোৰ নাম। ওচৰত যিটো ভোটকেন্দ্ৰ আছে সেই ভোটকেন্দ্ৰটোৰ নাম বা গাঁওখনৰ মানুহে বা ওচৰৰ মানুহে য'ত ভোট দিয়ে সেই ভোটকেন্দ্ৰটোৰ নাম ইয়াতে দিয়া থাকিব। ভোটকেন্দ্ৰটোৰ নাম তোমালোকে চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰাৰ পিছত ইয়াত আছে মাদাৰ ৰোল বুলি, এইটো মাদাৰ ৰোলতে চিলেক্ট কৰি থৈ দিব। তাৰপিছত ইয়াত তলত সংখ্যা দি আছে 38 + 6। 38ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? তলত যিটো খালী ঠাই আছে তাত লিখি দিব লাগিব। 38ৰ লগত 6 যোগ কৰিলে হ'ব 44। গতিকে 44 দিয়াৰ পিছত ভিউ ৰোলত অপশ্যনটো আছে, তলত ক্লিক কৰিব। আৰু ক্লিক কৰাৰ আগত এইখিনি এবাৰ শুদ্ধকৈ দিলে নে নাই এবাৰ চাই ল'ব। চাই লোৱাৰ পিছত ভিউ ৰোলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এইখন ডাউনলোড হৈ যাব। যে ডাউনলোড হোৱাৰ পিছত ফাইল মেনেজাৰত গৈ বিচাৰিলে এই ভোটাৰ তালিকাখন তোমালোকে পাই যাবা। তাত লিখা থাকিব এনেদৰে ভোটাৰ তালিকা 2022 চন। গতিকে গাঁওখনৰ নাম থাকিব, ডিষ্ট্ৰিক্ট, চাব ডিষ্ট্ৰিক্ট গোটেইখিনি থাকিব। আৰু তলৰ ফালে অলপ স্ক্ৰল কৰিলে দেখা পাবা সেই ভোটকেন্দ্ৰটোত কোনে কোনে ভোট দিছিলে, কাৰ কাৰ নাম আছে, বা নতুনকৈ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ নাম আহি যাব। গোটেইখিনি ইয়াতে চাই ল'ব পাৰিব। আৰু যদি কিবা অসুবিধা পায় ভিডিঅ'টো আৰু এবাৰ চাই ল'ব। এনেদৰে বিচাৰিলে তলত নামবিলাক পাই যাব। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। যদি এই ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।